নমস্কাৰ জনাইছোঁ সকলোকে। মোক এইফালে উৰহীৰ গাছ দেখাইছিলোঁ যে আমাৰ উৰহী লাগছে, আজি উৰহী ছিঙিম। ডাঙা ডাঙা আপোনালোকক দেখাওঁ উৰহী ছিঙা। এইফালে চাঙৰ ওপৰত আছে বহুত সৰু সৰু। বহুত আছে সৰু সৰু। গাছত লাগি থাকলে কি ধুনীয়া দেখি চাই, ছিঙবাই মন নাযায়, চাই ভাল লাগে ন। কিয় এইফালে তামোলৰ গাছৰ ওপৰত লগাই গৈছে। আৰু এইফালে আমাৰ এটা কুমড়া লাগছে, সৰু কুমড়া। আৰু ওপৰতো আছে এটা এটা। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু অধিক খাই কাই কাই ভাল পাই কমেণ্ট কৰি জনাব। মই কিন্তু অধিক খাই আমি বেয়া পাওঁ। বাট আৰু মই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ফ্ৰেণ্ড কি জানেনে, উৰহী ছিঙিলে গাঁওবোৰ গোটেইকেইটা কাটে সেইবিলাক খোজাই। এইয়া উৰহী ছিঙা আমাৰ হৈ গ'ল। আৰু এই দুটা দেখা পাইছা কি হয়, এই দুটা কমেণ্ট কৰি জানা।